PMGSY NH31 1 কিলোমিটাৰ মানে 31 নং নেশ্যনেল হাইৱেটো আছে। ইয়াৰ পৰা 1 কিলোমিটাৰ গ'লে 31 নং নেশ্যনেল হাইৱেটো আমি টাচ কৰিব পাৰিম। আৰু সিটো ছাইডত কি আছে আপোনালোকক মই দেখুৱাওঁ। আৰু এইফালে আছে PMGSY ছোটো দীঘলতাৰী 0.75 কিলোমিটাৰ মানে এইখিনি কোৱা হয় ছোটো দীঘলতাৰী জেগাৰ নাম। হেল্ল' ফ্ৰেণ্ডছ, মই শুনিছোঁ আপোনালোকে চাইছে মুনিন শৰ্মা ব্লগ। বহুত দিনৰ মূৰত মোৰ লগত আপোনালোকে দেখা পাই আছে সঞ্জিতক, কাৰণ ই ইমান দিনে মানে কাম কৰিব গৈছিল, বাহিৰত গৈছিল। চ' ই ফাইনেলি আহিছে আজি অহা নাই, 2 দিন আগত আহিছে। চ' ইয়াক মই ক'লোঁ তই ইমান দিনে নাছিলি বল ফুৰি আহোঁ আৰু এটা ব্লগ বনাওঁ। চ' সেইকাৰণে মানে এই ব্লগটো বনাইছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। আজি মই আপোনালোকক দেখুৱাবলৈ আহিছোঁ ধাননি পথাৰ। আপোনালোকেতো এতিয়া ভাবিব কি ধাননি পথাৰ, এইবিলাকতো আমি আগতে চাইছোঁ, কি আৰু ধাননি পথাৰ চাওঁ। হয়, আমাৰ গাঁৱৰ পৰিৱেশ, গাঁৱৰ যিহেতু মই গাঁৱত থাকোঁ, গতিকে ধাননি পথাৰ, মাকৈ খেতি এইবিলাকতো আপোনালোকক মই দেখুৱাইছোঁ। মাকৈ খেতি পথাৰ আপোনালোকক মই দেখুৱাইছোঁ। চ' আজি ভাবিলোঁ এইটো ভিডিঅ'ত আপোনালোকক মই ধাননি পথাৰ দেখুৱাওঁ। মাজে মই ভিডিঅ' মই গেপ দিওঁ, ভিডিঅ' নিদিওঁ, কাৰণ মানে টপিক নাপাওঁ। চ' সেইকাৰণে মানে ভিডিঅ' ইমান মই নিদিওঁৱে। চ' ইয়াক মই ক'লোঁ ফুৰি আহোঁ আৰু এটা ব্লগো বনাম। চ' আহিলোঁ, মই আছোঁ বৰ্তমান এই ৰাস্তাটো চাওক। এইফালেদি একদম ডাইৰেক্ট হাইৱে টাচ কৰিব পাৰি, গ'লে হাইৱে একদম পাম। আৰু এইফালেদি আমি আহিলোঁ। চ' মোৰ পিছফালে চাওক ধাননি পথাৰ। চ' আপোনালোকক মই ধাননি পথাৰৰ ওচৰত গৈ কিনে আপোনালোকক মই দেখুৱাত ধুনীয়াকৈ মানে ধানবিলাক হৈছে। চ' মানে হালধীয়া কালাৰ আহি গৈছে আৰু কিছুদিন গ'লে মানে ধানবিলাক পকিব আৰু ধুনীয়াকৈ, আৰু তাৰপিছত কাটি কিনে ঘৰলৈ লৈ যাব। চ' তাৰ আগতে আপোনালোকক মই এইবাৰ ধাননি পথাৰখন দেখুৱাবলৈ মই চেষ্টা কৰিছোঁ। গতিকে ধুনীয়া ভিউ আপোনালোকক মই এতিয়া দেখুৱাম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। গতিকে বলক দেৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' মই ফাইনেলি ধাননি পথাৰৰ মাজত আহিলোঁ। চাওক, মই আছোঁ বৰ্তমান ধাননি পথাৰৰ মাজত, আৰু ৰাস্তাত থিয়া দি আছে সঞ্জিত, আৰু সৌখন মোৰ বাইক। চ' এই ধাননি পথাৰৰ মাজৰ পৰা আপোনালোকক মই এতিয়া ইয়াৰ ধুনীয়া ভিউটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। চাওক, এইখন কাৰ ধাননি পথাৰ মই গম নাপাওঁ। আৰু সৌফালে আছে আমাৰ মাটি আছে, বাট তাতো খেতি কৰিছিলে, কাটা হৈছে অলৰেডি। আৰু এইখন বা কাৰ ধাননি পথাৰ গম নাপাওঁ। চাওক কি ধুনীয়া দৃশ্যটো আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। কি ধুনীয়াকৈ ধানবিলাক হৈছে, আৰু কিছুদিন গ'লে এই ধানবিলাক ধুনীয়াকৈ হালধীয়া কালাৰ আহি যাব আৰু পকিব। আৰু কিছু মানে ধান ইয়াতে পকিছে, কালাৰটো আহি গৈছে, ধুনীয়াকৈ হালধীয়া কালাৰ আহি গৈছে। চ' এনেকৈ আপোনালোকক মই দেখুৱাইছোঁ। চাওক, ইয়াত ধুনীয়া ভিউটো আপোনালোকক মই এতিয়া দেখুৱাইছোঁ। আৰু এতিয়া ওপৰৰ পৰা আপোনালোকক মই দেখুৱাইছোঁ। চাওক, গোটেই এৰিয়াটোতে মানে ধান খেতি কৰিছে। এয়া হৈছে ধাননি পথাৰ। হৈছে আজিৰ ব্লগ। গতিকে আৰু মই বেছি দীঘল নকৰোঁৱে। ধাননি পথাৰটো নিশ্চয় আপোনালোকে ইয়াৰ আগতো বহুত ভিডিঅ'ত দেখিছে, বাট মোৰ চেনেলত আপোনালোকে দেখা নাই। চ' সেইকাৰণে ভাবিলোঁ আজি এটা ব্লগ বনাওঁ, মানে ধাননি পথাৰৰ ওপৰত এটা ব্লগ বনাওঁ। চ' সেইকাৰণে এই ব্লগটো বনাইছোঁ। চ' আশা কৰিছোঁ ভিডিঅ'টো চাই নিশ্চয় আপোনালোকে ভালে পালে। চ' যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, লাইকে প্ৰেছ কৰিব। আজিলৈ মানে থেংক ইউ ফৰ ৱাচিং ফ্ৰেণ্ডছ, বাই বাই।